বিশেষ আলোচনা কৰিম। আলোচনাটো হ'ল আমি যি দেখিবলৈ পাই আছোঁ অসমৰ লগতে গোটেই ভাৰতবৰ্ষত সৰ্বতে প্ৰতিবাদ হৈ আছে। সকলো ঠাইতে প্ৰতিবাদ দেখিবলৈ পাই আছোঁ। যি মূল্য বৃদ্ধি, যি ৰন্ধন গেছৰ দাম, ডিজেল পেট্ৰলৰ যি দাম, এই দামৰ ওপৰত মূল্যৰ ওপৰত যি তেখেতসকলে অসমৰ লগতে ভাৰতবৰ্ষৰ যি বিজেপি চৰকাৰ তেখেতসকলে ক'বলৈ গ'লে এক প্ৰকাৰ ব্যৰ্থ বুলি ক'ব খুজিছোঁ। আৰু আচলতে হ'ব নালাগিছিল, যিহেতু মূল্য বৃদ্ধি ৰোধ কৰাটো অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছিল। এই ক'ভিডৰ সময়ত, লকডাউনৰ সময়ত, যি সময়ত সকলোৰে ইনকাম চ'ৰ্চ, উপাৰ্জন ক্ষমতা নাইকিয়া হৈছে, সেই নাইকিয়া হোৱা সময়ত এনেকুৱা মূল্যত যি বৃদ্ধি দেখিবলৈ পাই আছোঁ, মিঠাতেলৰ দাম বেছি হৈছে, দাইলৰ দাম বেছি হৈছে, চাউলৰ দাম বেছি হৈছে, তাৰপিছত আপোনাৰ দালিৰ দাম বেছি হৈছে, ডিজেল পেট্ৰলৰ দাম বৃদ্ধি হৈছে, তাৰপিছত ৰন্ধন গেছৰ দাম যেনেকুৱাভাৱে দিনক দিনে বৃদ্ধি পাবলৈ ধৰি আছে। আমি আচলতে খুবেই হতাশ হৈছোঁ, খুবেই হতভম্ব হৈছোঁ যে হয় আমাৰ অৰ্থনৈতিকভাৱে আমি খুবেই জোৰালা হৈছোঁ। তাৰ পিছতো আমাৰ মূল্য ইমান বৃদ্ধি হোৱাটো খুবেই ভয়ংকৰ অনুধাৱন কৰিবলগীয়া, উপলব্ধি কৰিবলগীয়া লাগিব যে যি সপোন আছে দিনৰ চৰকাৰ, সকলোৰে সমানভাৱে চবকা সাথ চবকা বিকাশ যি আশাৰে আমাৰ মাজত ৰেঙনি তুলিছিল, যে কৈছিল যে আমাৰ ক্ষমতাত আহিলে, আমাক ক্ষমতা দিলে আমি মূল্য বৃদ্ধি ৰোধ কৰিম, কিন্তু আজিৰ তাৰিখত তেখেতসকলে সম্পূৰ্ণ ব্যৰ্থ বুলি ক'ব খুজিছোঁ। গতিকে ৰাইজ সজাগ হওক। আপোনালোকে আগন্তুক দিনত আপোনালোকৰ নিজৰ যি ভাগ্য নিৰ্ধাৰণ কৰা, তাৰ কাৰণে আপোনালোকে নিজকে অলপ সজাগ কৰি ৰাখিব, তাৰে কামনা কৰিছোঁ।